বিশ্ব জনতাৰ প্ৰাণল শিল্পী হিয়াৰ আমঠু অসমৰ যুৱ প্ৰজন্মৰ হাৰ্থপ আমাৰ জুবিন দাৰ আজি 53 সংখ্যক জন্ম জয়ন্তী। আজি ওৰাং ব্যৱসায়ী সন্থা, ওৰাংবাসী ৰাইজ আৰু পূব ওদালগুৰি সাংবাদিক সন্থাৰ উদ্যোগত আজি ওৰাঙত এদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হয়। আৰু দেখিছে আপোনালোকে ৰাইজৰ ভিৰ। আৰু জুবিন দা নাই বুলি আমাৰ আজি অনুভৱ হোৱা নাই। জুবিন দা যদিও তেওঁৰ ছবিটো আমাৰ মাজত নাই, কিন্তু জুবিন দাৰ সৃষ্টি, জুবিন দাৰ প্ৰতিটো কাৰ্য, তেওঁ অসমৰ ভাৰতৰ আৰু বিশ্ববাসীক দি থৈ যোৱা যিবোৰ তেওঁৰ অৱদান আছে, সেই অৱদানবোৰে আমাক বৰকৈ আমনি কৰে। আৰু আমি তেওঁক আজি ইয়াত আমি তেওঁৰ জন্ম জয়ন্তী পালন কৰি প্ৰতিটো তেওঁৰ যি সৃষ্টি তাক আমি আজি সুঁৱৰিছোঁ। আজি তেওঁক আমি এটা দুখৰ কথা যে আজি তেওঁৰ জন্মদিনতে আমি তেওঁৰ শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰিব লগা হৈছে মৃতকৰ। এয়া আমাৰ বাবে বৰ দুৰ্ভাগ্যৰ কথা যে যাৰ নেকি ভগৱানৰ লগত কানেকশ্যন আছে সেইগৰাকী ব্যক্তিৰ আজি জন্ম তাৰিখ, আৰু সেইদিনে আমি মৃত্যুৰ আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। গতিকে আজিৰ এই জন্ম যি দিন আছে, এই দিনতে আমি আশা কৰিম যে মুখ্যমন্ত্ৰী কোৱাৰ নিচিনাই যে তেওঁক হত্যা কৰা হৈছে। এতিয়া অসমে জানিব বিচাৰিছে, গছ লতা জীৱ জন্তু আৰু মানুহে জানিব বিচাৰিছে আচলতে জুবিন দাক কোনে হত্যা কৰিছে। গতিকে জুবিন দাৰ হত্যাকাৰীক ৰাইজৰ মাজত ওলাই দিব লাগে। যোনে হত্যা কৰিছে মুখ্যমন্ত্ৰীৰ কথাৰে কৈছোঁ, ৰাইজে বিচাৰিছে যে জুবিন দাৰ হত্যাকাৰীক ফাঁচি হ'ব লাগে। আৰু ৰাইজে আৰু জুবিন দাৰ পৰিয়ালে এইটো জানিবই লাগিব যে জুবিন দাৰ ছিংগাপুৰত কি হৈছিল আৰু ইয়াৰ আঁৰৰ ৰহস্য কি আছে। জুবিন দাই আমি এটা ইণ্টাৰভিউত দেখিছোঁ যে জুবিন দাই কৈছে তেওঁৰ গাটো ভাল নহয়, তেওঁ যাব বিচৰা নাছিল। তেওঁ কোনে লৈ গৈছে, কি কাৰণত লৈ গৈছে, এইবোৰ ৰহস্যজনক কথা। যিহেতু সকলো SITৰ তদন্তত আছে, আমি বিশ্ববাসীয়ে আমি এই প্ৰিয় শিল্পীগৰাকীৰ, প্ৰাণৰ শিল্পীগৰাকীৰ আমাৰ মাজৰ পৰা কেনেকৈ নোখোৱা হৈছে তাৰ কিন্তু আমাক ন্যায় লাগিব। অন্যথা ৰাইজ কিন্তু বহি নাথাকে। চৰকাৰে ভাবিব নালাগে, প্ৰশাসনে ভাবিব নালাগে যে ৰাইজ শুই গৈছে। জুবিন দাৰ কাৰণে ৰাইজ কিন্তু শুই নাথাকে, নিজৰ জীৱন দিব। তথাপি জুবিন দাৰ যি হত্যাই হওক বা কিবা হওক, সেই বস্তুটো কিন্তু ৰাইজক লাগিবই। আমি শেষত এটাই কৈছোঁ, জুবিন দাৰ যি বিদায় আত্মা সদ্গতি কামনা কৰিছোঁ। আৰু প্ৰতিটো দিন আমাৰ অসমীয়াৰ মাজত, বৃহত্তৰ জাতি জনগোষ্ঠীৰ মাজত, জাতি জনগোষ্ঠীৰ লোকে জুবিন দাৰ যি সৃষ্টি, যি মিলা প্ৰীতি, ভাতৃত্ববোধ, এইবোৰ আমি যাতে জীয়াই ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি সকলো ৰাইজে কিন্তু কাম কৰিব লাগিব। ধন্যবাদ। জুবিন দা অবিহনে সকলো অসমবাসীয়ে উকা যে জুবিন দা অবিহনে প্ৰথমটো জন্মদিৱস আমি উদযাপন কৰিবলগীয়া হৈছে। বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি। জুবিন দাই যিটো সমাজ বিচাৰিছিল, জুবিন দাই যিটো সমাজবাদৰ কথা কৈ আহিছিল, যে বৰ অসমৰ ভেটি টনকিয়াল কৰাৰ জুবিন দাই সদায় কথা কৈ আহিছিল। আৰু সেই বৰ অসমৰ ভেটি টনকিয়াল কৰাৰ মানুহেৰে বিভিন্ন জাতি জনগোষ্ঠীৰে মিলনভূমিত আৰু জুবিন দাৰ 53 সংখ্যক জন্ম দিৱসটি আমি উদযাপন কৰিছোঁ। জন্মদিন নহয়, আমি দিৱস হিচাপে উদযাপন কৰিছোঁ, যিহেতুকে গোটেইখিনি আছে। পুৱাৰ ভাগৰ পৰা বিভিন্ন কাৰ্যসূচী হৈছে। জুবিন দাৰ প্ৰিয় নাহৰ গছ, নাহৰ কলি ৰোপণৰ দ্বাৰাই আমি প্ৰথম কাৰ্যসূচী আৰম্ভ কৰিছোঁ। জুবিন দাৰ জন্মদিনৰ বিশেষ এই 53 সংখ্যক আমি কেক কাটিছোঁ আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনা কৰা হৈছে। বিভিন্ন ধৰ্মাৱলম্বী লোকে ইয়াত সৰ্বধৰ্মীয় প্ৰাৰ্থনাত অংশগ্ৰহণ কৰি জুবিন দাৰ ন্যায় প্ৰদানৰ ব্যৱস্থা বিচাৰিছে। জুবিন দাৰ ৰহস্যজনক মৃত্যুৰ ন্যায় প্ৰাপ্তিৰ বাবেই আমি এই অনুষ্ঠানটো ৰাখিছিলোঁ। আৰু তেনেধৰণে আচলতে জাকত জিলিকা হিচাপে আমি কৰি তোলাৰ এক প্ৰয়াস কৰিছোঁ। এতিয়াও আপোনালোকে দেখিছে যে নিশাৰ ভাগতো সংগীত জুবিনৰ এদিন, এই জুবিনৰ এসন্ধিয়া, জুবিনৰ এদিন, মায়াবিনীৰ ৰাতিৰ, এই মায়াবিনীৰ ৰাতিৰে অনুষ্ঠান হ'ব। আৰু সহস্ৰাধিক লোকে আচলতে সমস্বৰে একেলগে জুবিন দাৰ চিৰসজীৱ কৰি ৰখাৰ, জুবিন দাক অকৃত্ৰিম কৰি ৰখাৰ যি অদ্বিতীয় কণ্ঠশিল্পীগৰাকীক সদায় অমৰ সৃষ্টিৰাজিক যাতে জীয়াই ৰাখে, চিৰসেউজ মায়াবিনী পৰিৱেশনৰ দ্বাৰাই যে প্ৰাণৰ শিল্পীগৰাকীক এনেধৰণে জন্মদিৱসটোত সোঁৱৰণ কৰিছে। ৰাতিপুৱাৰ ভাগত আচলতে জুবিনদাৰ প্ৰিয় নাহৰ গছপুলি ৰোৱা হৈছে। তাৰপিছতে আমি বন্তি প্ৰজ্বলন, জুবিনদাৰ প্ৰতিচ্ছবিত জন্মদিন বিশেষকৈ মাল্যাৰ্পণ কৰা হৈছে। তাৰপিছতে আমি সৰ্বধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠিত কৰিছিলোঁ। তাৰপিছতে প্ৰসাদ বিতৰণ, তাৰপিছত আমি নাগাৰা নামৰ ব্যৱস্থা কৰিছিলোঁ। চিত্ৰাংকন প্ৰতিযোগিতা আছিল আৰু এই চিত্ৰাংকন প্ৰতিযোগিতা প্ৰতিগৰাকী শিশুৱে যাতে জুবিনক উপলব্ধি কৰিব পাৰে, জুবিন দাক যাতে প্ৰতিগৰাকী শিশুৱে সদায় মনৰ মাজত জীয়াই ৰাখে, সেইবাবে
প্ৰতিযোগিতাৰ শিতানে আছিল জুবিন গাৰ্গৰ প্ৰতিচ্ছবি আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত যি চিত্ৰাংকন প্ৰতিযোগিতা এই প্ৰতিযোগিতাত আমাৰ ৩০০ সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰ পিছতে আমি জুবিন গাৰ্গৰ নামত স্বৰচিত কবিতা পাঠ অনুষ্ঠিত কৰিছিলোঁ আৰু জুবিন সংগীত আছে আৰু একেলগে সমস্বৰে জুবিনদাৰ চিৰসেউজ মায়াবিনী চলিব।